তো হেল্ল' গাইছ স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ সকলোকে। তো মই বহুত দিন হ'ল যিহেতু ভিডিঅ' দিয়া নাই, তো সেই ভাবিলোঁ আজি এটা ভিডিঅ' দি দিম। তো আজি মই যাব ওলাইছোঁ মানে এটা মন্দিৰত, মানে এক্সাম আহিছে সেইবাবে মন্দিৰত যাব লগ ধৰিলে লগগিলাই। তো ইপানে লগগিলা আছে মোৰ, ইপানে কিবা কিবি নবিয়াত লৈ লৈছে, মানে কিবা কিবি আৰু নবিয়াত বুট মুখ কিবা কিবি লৈ লৈছে। ইপানে গাড়ীত মানে পাত চাত আছে, দাও চাও এতে ভৰাই লোৱা হৈছে। তো ইতান এনেকেই আমি যাব ওলালোৱে। তো আমি এতিয়া বৰ্তমান আছোঁ বৰিয়াত বজাৰ। তো ইয়াতে মানে কিবা কল ফল মূল আপেল আঙুৰ কিবা কিবি লৈ লওঁ, এইগিলা মানে লোৱা নাই, ইয়াৰ পৰাই কিনি লৈ যোৱা হ'ব। তো ইয়াৰ পৰাই কিনি লৈ যাওঁ অলপ। আৰু আপোনালোকে নাভাবিব যে মই এক্সামৰ বাবে মন্দিৰত যাম, সেই অকল সেয়াই নহয়, মানে লগগিলাই মানে লগ ধৰিলে বহুত দিন মানে লগগিলাৰ লগত একেলগে ক'তো যোৱা নাই। তো সেইবাবে ভাবিলোঁ আজি যাওঁ। তো সেনেকৈ যাই আছোঁ আৰু মানে মন্দিৰতে যাম, একেবাৰে সেয়া সেৱাকাৰী নিৰ্বত দিম, নিৰ্বত চিৰ্বত দিম। তো সেয়ে যাই আছোঁ। তো ইতান ওলাই দিলোঁ আমি বজাৰ চজাৰ কৰি কিনে, বৰিহাটৰ পৰা ফল মূল বজাৰ কৰিলোঁ। তো এনেকৈ যাই আছোঁ আৰু আমিও আহি পাই গ'লোঁ ইয়াৰে গেটটো, মানে এইটোৱে হ'ল মেইন গেটটো ইয়াৰে। তো ইয়াৰ পৰা সোমাই যায় অলপ আগতে মন্দিৰটো আছে, তো মন্দিৰক লাগি যাওঁ এতিয়া। আমিও ফাইনেলি আহি পালোঁ মন্দিৰ। তো এইটোৱে হ'ল ইয়াৰে মন্দিৰটো, ইয়াতে গেটটো আছে, হয়তো সোমাই যাব লাগিব। তো বলক সোমাই যাওঁ আমিও এতিয়া। আমি মানে ধূপ চাকি কিনি অনা নাই ঘৰৰ পৰা, সেইবাবে ইয়াতে দোকান আছে, সেইবাবে ইয়াতে অলপ কিনি লওঁ জ্বলাই দিয়াৰ বাবে। ধূপ চাকি কিনি আমি আহি গ'লোঁ। প্ৰথমতে হাত ভৰি ধুব, মানে অলপ পানী চানী ছিটাই লওঁ। ভৰি হাত ধুই আমি এতিয়া মন্দিৰৰ ভিতৰে সোমাই আহিলোঁ। তো মন্দিৰটোত মানে আজি মানুহ নাই বেছি, সেইবাবে আজি মানে ভাল আৰু মানুহ নহ'লে আহিব ভাল, সেইবাবে আহিলোঁ আৰু আমিও শুক্ৰবাৰ যিহেতু আজি মানুহ কমকৈ হয়। আৰু এতিয়া আমি লাগিলোঁ নবিয়াত যোগাৰ কৰাত, ভোগো দিম মানে আমি আৰু ইয়াতে কল সানি আছে। তো পূৰা নবিয়াত যোগাৰ কৰোঁ আৰু ইপানে কল আপেল আঙুৰ আছে, ইয়াত যোগাৰ কৰোঁ। যোগাৰখিনি কৰি কেনে অলপ সেয়া চেয়া কাঢ়িম, চাকি তাকি দিম। নবিয়াতখিনি যোগাৰ কৰি কিনে আমি আহি গ'লোঁ সেয়া কাঢ়িব। ইয়াতে সেয়া চেয়া আৰু চাকি বন্তি জ্বলাই দিম, জ্বলাই দি কিনে সেয়া কাঢ়িম। বেলেগ মানুহেও মানে সেয়া কাঢ়ি আছে ইয়াতে, তো আমিও কাঢ়োঁ। সেয়া চেয়া কাঢ়া হৈ গ'ল আমাৰ চব। আমি এতিয়া প্ৰসাদ সানি আছোঁ, মানে প্ৰসাদ সানিব দিছোঁ। প্ৰসাদখিনি সানি আছে ইতান বিশ্বজিৎ ভাই। প্ৰসাদ চসাদ সানা হৈ গ'ল, খালোঁ আমি। ইতান ভোগখিনি খাই দিম, ভোগ ল'লোঁ। তো এতিয়া আমাৰ কাম চেচ হৈ গ'ল, ভোগ প্ৰসাদ খোৱা হৈ গ'ল। তো এতিয়া আমি যাব ওলালোঁ, মানে মোনা চোনা চব লৈ ল'লোঁ। ইতান যাওঁ আৰু আমি ঘৰক। তো ইতান যাঙে দে। তো গাইছ আমিও এতিয়া ওলাই আহিলোঁ মন্দিৰৰ পৰা। তো এতিয়া আমি আছোঁ বৰ্তমান বৰিহাটত। আৰু এইকেইটা দিন মানে অলপ আপোনালোকে মোৰ ভিডিঅ' কমকৈ পাব এইকেইটা দিন, যিহেতু এক্সাম আহিছে। তো এক্সামৰ পিছত সদায় ভিডিঅ' দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব ফ'ল' কৰি থ'ব।